আজি অসমৰ চাৰিওফালে বাজি উঠিছে কেৱল ৰৈ ৰৈ বিনালে ৰৌলে আনিছে এতিয়া অসমীয়া ছবি জগতত ধুমুহা সকলোৰে চকুত চকু লুকুৱাই ওলাই আহিছে ছবি গৃহৰ পৰা সকলোৰে মুখে মুখে আজি জয় জুবিন দাৰ নাম আজি তেওঁ বিশেষ ৪২টাকৈ দিন পাৰ হ'ল আজি যেন সম্পূৰ্ণ হ'ল তেওঁৰ শেষ আশা তেওঁৰ সপোনটো আজি মুক্তি পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ লগে লগে যেন অভিলেখ ভংগ কৰি ৩০০ কোটিৰো অধিক ক্ৰয়েৰে অভিলেখ সৃষ্টি ৰৈ ৰৈ বিনালে বিশ্বত নোহোৱা এটা অভিলেখ পুৱাই ৪:২৫ ছবি গৃহত আৰম্ভ হ'ল ৰৈ ৰৈ বিনালেৰ প্ৰথম প্ৰদৰ্শনী শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে যেন পুৱতি নিশা আহি ভিৰ কৰিছে ছবি গৃহত পুৱাৰ এজাক বৰষুণকো নেওচি শিল্পীগৰাকীৰ জীৱন্ত ৰূপত এপাক চাবলৈ হেঁপাহেৰে তেওঁৰ কথা শুনিবলৈ যেন ভিৰ কৰিলেহি ছবি গৃহত পুৱা ৪:২৫ গুৱাহাটী মহানগৰীৰ বেলতলাৰ মেট্ৰিক্সত আৰম্ভ হয় প্ৰথম দৰ্শনীটি সাগৰৰ গান ভাল পোৱা মানুহজনৰ গান আৰু কথাৰে এইবাৰ যেন ছবি গৃহত প্ৰতিটো দৰ্শনে শেষৰ অন্তত কান্দোনৰ ৰোল উঠি গৈছে অসমৰ লগতে দেশ বিদেশৰ বহু ছবি গৃহত এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে ৰৈ ৰৈ বিনালে ছবিয়ে এটা দিনত মুঠ ৬০০ দৰ্শনীৰে অভিলেখ ভংগ কৰিছে ছবি জগতত প্ৰিয় শিল্পীজনৰ মনৰ সপোন যেন আজি সম্পূৰ্ণ হোৱাৰ দিশেৰে বন্ধ কৰি দিয়া হৈছে বলিউড দক্ষিণাত্য হলিউডৰ ছবিসমূহো এতিয়া কেৱল অসমীয়া ছবি জগতৰ জয়ী মাথো জয়ী নিউজ ডেস্ক ৰিপোৰ্ট ৰাইনো টাইমছ